নমস্কাৰ বন্ধুসকল আজি হেল্থ ডিপাৰ্টমেণ্টৰ অৱশেষত গ্ৰেড 4 এক্সাম হৈ গ'ল আৰু আজি গ্ৰেড 4 এক্সামত যিকেইটা প্ৰশ্ন আহিছিলে তাৰ কেইটামান প্ৰশ্ন গোটাই পেলাই আপোনালোকৰ কাৰণে আগবঢ়াইছো আপোনালোকে মিলাই চাব কিমান পাব খুব ইজি প্ৰশ্ন মোৰ মতে দিছে গতিকে এই প্ৰশ্নসমূহ আনসাৰখিনি মই শৰ্টকে দিবলৈ চেষ্টা কৰিছো আপোনালোকে গোটেইখিনি আনসাৰখিনি পাই যাব ইয়াতে চাই ল'ব আজিৰ পৰীক্ষাটোত এটা প্ৰশ্ন আহিছিলে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশৰ নাম আহিছিলে আৰু আটাইতকৈ জনবহুল দেশৰ নামটো চাইনা সকলোৱে গম পাব আৰু শ্ৰীলংকাৰ ৰাজধানীৰ নাম আহিছিলে শ্ৰীলংকাৰ ৰাজধানী হ'ব কলম্বো আৰু ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম গৰাকী মহিলা এগৰাকী আছিলে ইন্দিৰা গান্ধী ফাৰ্ষ্ট women to receive ভাৰত ৰত্ন এৱাৰ্ড দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন আছিলে বুলি প্ৰশ্ন আহিছিলে এইটো জৱাহৰলাল নেহেৰু হ'ব আৰু মহাকাশত অৱস্থান কৰা প্ৰথম মানৱ আহিছিলে এইটো ইউৰি গাগ্ৰিন হ'ব আৰু শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি এটা প্ৰশ্ন আহিছিলে তাৰ আনসাৰটো গুৰু নানক হ'ব এবাৰ চাওঁ অসম এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে এইটো আনসাৰ হ'ব গভৰ্ণৰ দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এপইন্টমেন্ট কৰে গভৰ্ণৰে বা ৰাজ্যপালে নেক্সট আছিলে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত বুলি প্ৰশ্ন আহিছিলে আৰু তাৰ আনসাৰটো হ'ব অমৃতসৰ নেক্সট প্ৰশ্ন আছিলে চেন্নাইৰ পুৰণা নাম কি এইটো মাদ্ৰাজ আপোনালোকে সকলোৱে নিশ্চয় কিতাপত পঢ়িবলৈ পাইছে চেন্নাইৰ পুৰণা নাম আছিলে মাদ্ৰাজ নেক্সট প্ৰশ্ন আহিছিলে নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত অৰুণাচল প্ৰদেশ এই অৰুণাচল প্ৰদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে খুব প্ৰশ্ন আহে আজিকালি আসাম গভৰ্ণমেণ্টৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক ইম্পৰ্টেণ্ট এক্সাম বিলাক হৈ থাকে তাত অৰুণাচল প্ৰদেশৰ নেশ্যনেল পাৰ্ক বিলাকৰ ওপৰত খুব প্ৰশ্ন আহে গতিকে এবাৰো আহিছিলে নামদাফা ৰাষ্ট্ৰীয় উদ্যান এইটো অৰুণাচল প্ৰদেশত আছিলে নেক্সট আছিলে শেষৰজন মোগল সম্ৰাট কোন আছিলে শেষৰজন মোগল সম্ৰাট আছিলে বাহাদুৰ শাহ দ্বিতীয় আছিলে আৰু এটা প্ৰশ্ন আছিলে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয় আইৰন মেন অফ ইণ্ডিয়া নেক্সট আছিলে শিক্ষক দিৱস কোন তাৰিখে পালন কৰা এইটো নকলে হ'ব এইটো 5 ছেপ্টেম্বৰ নেক্সট কুৱেশ্যন আছিলে তলৰ কোনজন ভাৰতৰ ৰাষ্ট্ৰপতি নাছিলে তাত কেইবাটাও অপশ্যন আছিলে তাৰ ভিতৰত এটা উমা ভাৰতী বুলি এটা অপশ্যন আছিলে নিশ্চয় তাত উমা ভাৰতী বুলি মই গম পাইছো অপশ্যন আছিলে বুলি উমা ভাৰতী নিশ্চয় ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা নাই তেওঁলোকে গতিকে এইটো অপশ্যনটো কাৰেক্ট হ'ব কিন্তু কোনজন ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল বুলি প্ৰশ্ন আহিছিলে নেক্সট আছিলে যে বিশ্ব স্বাস্থ্য সংস্থা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি প্ৰশ্ন এটা আহিছিলে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় আছিলে জেনেভাত নেক্সট প্ৰশ্ন এটা আহিছিলে ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ বিভিন্ন খেলৰ কাপ টুৰ্ণামেণ্টৰ কাপৰ বিলাকৰ বিষয়ে খুব প্ৰশ্ন আহে এবাৰ আহিছিলে ডেভিছ কাপ এইটো টেনিছ খেলৰ লগত জড়িত তলৰ কোনটো দহন ক্ৰিয়াৰ বাবে অপৰিহাৰ্য ইয়াত এটা অপশ্যন আছিলে অক্সিজেন আৰু অক্সিজেনটো কাৰেক্ট অপশ্যন হ'ব অক্সিজেন নহলে নিশ্চয় জুইটো নজ্বলে সেইকাৰণে দহন ক্ৰিয়াৰ কাৰণে অপৰিহাৰ্য হ'ব অক্সিজেন নেক্সট হ'ব নেক্সট কুৱেশ্যন আছিলে জীৱকোষৰ নিউক্লিয়াছৰ তলত কোনটো তলত দিয়া কোনটো থাকে বুলি প্ৰশ্ন আহিছিলে আৰু এইটো ক্ৰমজম হ'ব ক্ৰমজম নিশ্চয় শুদ্ধ উত্তৰ হ'ব লাগে নেক্সট আছিলে কোনটো স্ত্ৰী জনন অংগ নহয় বুলি প্ৰশ্ন আহিছিলে আৰু ইয়াত কেইবাটাও অপশ্যন দিছিলে ডিম্বাশয় স্তন ফেলোপিয়ান টিউব আৰু জৰায়ু এই চাৰিটাৰ ভিতৰত নিশ্চয় জৰায়ুটো কাৰেক্ট অপশ্যন হ'ব লাগে আৰু এটা প্ৰশ্ন আহিছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন বুলি প্ৰশ্ন এটা আহিছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক হ'ব চন্দ্ৰগুপ্ত মৌৰ্য গতিকে নেক্সট প্ৰশ্ন আহিছিলে কাৰ শাসন কালত হিউৱেন চাং ভাৰতলৈ আহিছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহিছিলে হৰ্ষবৰ্ধনৰ টাইমত তেওঁ ভাৰতলৈ আহিছিল তেওঁ চাইনিজ ফিল্ম আছিলে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এইটো জৱাহৰলাল নেহেৰু আছিল এইটো সকলোৱে জানে পানীপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল এইটো 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত হৈছিল আৰু তাত জয়ী হৈছিল বাবৰ আৰু নেক্সট আছিলে তলৰ কোনটো জীৱাশ্মজাত ইন্ধন নহয় বুলি প্ৰশ্ন এটা আহিছিল আৰু এইটো ইয়াত অপশ্যন কেইটা দিছিল আৰু তাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো নিশ্চয় আছিলে বনস্পতি তেল গতিকে এইকেইটা প্ৰশ্ন মই প্ৰথম অংকত আপোনালোকক আগবঢ়াইছো নেক্সট আৰু এটা অংক মই আপোনালোকক খুব অতি সোনকালে মই আগবঢ়াই আছো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব মই গোটেইখিনি শুদ্ধ উত্তৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম থেংকছ ফৰ ৱাচিং